হেল্ল' বন্ধু বান্ধৱীসকল, দ্য আছাম এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বহুতে ভাল খবৰ, আছাম পুলিচৰ কাৰণে আপোনালোকৰ অতি গুৰুত্বপূৰ্ণ এখন নটিচ DGP ছাৰে পষ্ট কৰিছে। আৰু এই পষ্টত লিখিছে আপোনালোকে ইতিমধ্যে আপোনালোকে কৰোণাৰ কাৰণে আপোনালোকে যিকোনো বহুতে টেনশ্যন কৰি আছে যে কৰোণা আহিছে, তাৰ কাৰণে পৰীক্ষা হ'ব নহ'ব, তাৰ কাৰণে বহুতে কনফিউশ্যন আছে। আৰু বহুতে মোক সুধি আছে যে দাদা পৰীক্ষা হ'ব না নাই। পৰীক্ষা হ'ব, খাটাং হ'ব, 100% হ'ব। ইতিমধ্যে এখন নটিচ পষ্ট কৰিছে আমাৰ DGP ছাৰে। হয়তো কিছুক্ষণ পিছত আপোনালোকে অফিচিয়েলি ৱেবছাইটত পাব। তাতে আপোনালোকে পৰীক্ষা হ'ব আছাম পুলিচ ABOB APR কনষ্টেবল গাৰ্ডমেন আৰু যিবিলাক ইণ্টাৰভিউ PST ক্লিয়াৰ হৈছে গোটেইখিনিৰে এক্সাম হ'ব। আপোনালোকৰ চিন্তা কৰিব নালাগে। আৰু এক্সামৰ মাত্ৰ 10টা চেণ্টাৰ দিছে আপোনালোকৰ। আৰু 10টা চেণ্টাৰৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব? চিলেকশ্যন কৰিব লাগিব। আপোনালোকে এবাৰ চিলেকশ্যন কৰিলে আপোনালোকে পিছত আকৌ চিলেকশ্যন কৰিব নোৱাৰিব। 10টা চেণ্টাৰ ক'ত আছে মই আপোনালোকে এই ভিডিঅ'টোৰ জগতে জনাই আছোঁ। গতিকে বন্ধুসকলে আপুনি এইখিনিতে আপোনালোকৰ ৰিকুৱেষ্ট কৰিছে, আপোনালোকৰ যদি আমাৰ চেনেল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিয়ক। গতিকে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমটো মই পষ্ট দেখুৱাব লৈছোঁ ইয়াতে যে অলপ আগত আপোনালোকে দেখিবলৈ পাইছে যে DGP ছাৰে মাত্ৰ কেইমিনিটমান আগত পষ্ট দিছে যে কনষ্টেবল ABOB অসম আৰক্ষী কনষ্টেবল ABOB অসম আৰক্ষী, কনষ্টেবল APR ফায়াৰমেন, ইমাৰ্জেঞ্চি ছাৰ্ভিচ, কনষ্টেবল গাৰ্ডমেন, এইবিলাক পদৰ বাবে আপোনালোকে সংবিস্তিত এখন জাননী লিখিত পৰীক্ষা ফেব্ৰুৱাৰী মাহত হ'বই। কনফাৰ্ম এইটো ফেব্ৰুৱাৰী মাহত লিখিত পৰীক্ষা হ'ব। ইতিমধ্যে ডিষ্ট্ৰিক্ট আপোনালোকে ছিলেক্ট কৰিব লাগিব। এইখিনি আপোনালোকে দেখিবলৈ পাইছে। এই এডভাৰটাইজটো আপোনালোকে ইতিমধ্যে অলপ পিছতে আপোনালোকে দেখিবলৈ পাব অফিচিয়েলি ৱেবছাইট। হয়তো এতিয়াও অহা নাই, এতিয়াও দিয়া নাই। আপোনালোকে ইয়াতে হয়তো 10টা কেন্দ্ৰ দিয়া আছে। ইয়াৰ ভিতৰত আপোনালোকে চিলেকশ্যন কৰিব লাগিব। প্ৰথমটো দিয়া আছে তিনিচুকীয়া, 2 নম্বৰ দিয়া আছে যোৰহাট, 3 নম্বৰ দিয়া আছে তেজপুৰ, 4 নম্বৰ দিয়া আছে ডিফু, 5 নম্বৰ দিয়া আছে শিলচৰ, 6 নম্বৰ দিয়া আছে বঙাইগাঁও, 7 নম্বৰ দিয়া আছে গুৱাহাটী, 8 নম্বৰ দিয়া আছে নগাঁও, 9 নম্বৰ দিয়া আছে কোকৰাঝাৰ, 10 নম্বৰ দিয়া আছে হাফলং। এইখিনি ডিষ্ট্ৰিক্ট আপোনালোকে সব ডিষ্ট্ৰিক্টত আগৰ এক্সামবোৰ আপোনালোকে সব ডিষ্ট্ৰিক্টতে পাতিছে, কিন্তু এইবাৰ সব ডিষ্ট্ৰিক্টত এক্সামবোৰ পাতিব এক্সামৰ চেণ্টাৰ দিয়া নাই। আপোনালোকে কি কৰিব লাগিব? এই 10টা চেণ্টাৰৰ ভিতৰত আপোনালোকৰ কোনখন ওচৰত হয়, আপোনালোকৰ সুবিধা হয়, সেইখিনি আপোনালোকে ছিলেক্ট কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে যে The candidate will be given choice the select exam center from the above center list. আপোনালোকে যিখন এখন চেণ্টাৰ লিষ্ট আপোনালোকে কি কৰিব লাগিব? ছিলেক্ট কৰিব লাগিব। এবাৰ ছিলেক্ট কৰাৰ পিছত আপোনালোকে পৰৱৰ্তী আৰু ছিলেক্ট কৰিব লাগিব। এইখিনি আছিল ইনফৰমেশ্যন আপোনালোকে দেখিবলৈ পাইছে। এইখিনি হৈছে নটিচটো আপোনালোকে দেখিবলৈ পাইছে। আৰু একেবাৰে অফিচিয়েলি নটিচ হয়, আপোনালোকে অলপ পিছতে অফিচিয়েলি ৱেবছাইট পাব। আৰু আপোনালোকে যিহেতু চিন্তিত আছিল যে পৰীক্ষা হ'ব না নাই, গতিকে আপোনালোকে সময় বেছি নাই, আপোনালোকে ভালকৈ পঢ়া শুনা কৰক। আৰু এক্সামবোৰ আপোনালোকে ভালৰ কাৰণে দিছে। মেক্সিমাম 10টা চেণ্টাৰত দিছে যাতে কোনো ব্যতিক্ৰমী নহয়, তাৰ কাৰণে আপোনালোকে চেণ্টাৰবোৰ আপোনালোকে তাৰ পৰা অফিচিয়েলি ৱেবছাইটৰ পৰা ছিলেক্ট কৰি দিছে। 10টা চেণ্টাৰ আছে, আপোনালোকে ছিলেক্ট কৰিব। যিখন আপোনাৰ সুবিধা হয়, ওচৰত হয়, আপোনালোকে ছিলেক্ট কৰিব। আপোনালোকে পৰীক্ষা ফেব্ৰুৱাৰী মাহত দিব পাৰিব কনফাৰ্ম। হয়তো ডেটটো এতিয়া মেনশ্যন কৰা নাই, ডেটটো অলপ পিছত হয়তো মেনশ্যন কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা। ধন্যবাদ।